সলনিহঁত মই সাধুলৈ পুনৰ আহিলোঁ। আজি মই তোমালোকক ৰপেঞ্জেলৰ ধুনীয়া সাধুটো ক'ম। সোণালী চুলিৰ এই ৰপেঞ্জেলজনীৰ সাধু তোমালোকে হয়তো শুনিছাই। আজি মোৰ মুখত শুনি চোৱাচোন। তোমালোকে আকৌ শেষলৈকে মন দি শুনিবা দেই। ৰপেঞ্জেল। বহুত বছৰৰ আগতে এজন দুখীয়া খেতিয়ক আছিল। তেওঁ খেতি বাতি কৰি পত্নীৰে সৈতে কোনোমতে চলিছিল। তেওঁৰ ওচৰতে এখন ফুলে ফলে ভৰা সুন্দৰ বাগিচা আছিল। বাগিচাখনত ঔষধি গুণযুক্ত দৰৱ বনোৱাত ব্যৱহাৰ হোৱা বহু গছ লতাও আছিল। সেই বাগিচাখন আছিল এজনী ডাইনীৰ। ডাইনীজনী বৰ শক্তিশালী আছিল। তাইক সকলোৱে ভয় কৰিছিল। ডাইনীজনীয়ে আকৌ এটি সন্তান বিচাৰিছিল, যাতে সন্তানটোক ডাঙৰ কৰি তাইৰ বেয়া শক্তিবোৰ দি তাইৰ শক্তিবোৰ আৰু বঢ়াব পাৰে। কিন্তু তাই সন্তান জন্ম দিব নোৱাৰে। সেয়ে তাই বেলেগৰ সন্তানকে বিচাৰি ফুৰিছিল। আনফালে আকৌ খেতিয়কৰ পত্নী গৰ্ভৱতী আছিল। কিন্তু তেওঁৰ বেমাৰ হৈ দিনে দিনে ক্ষীণাই শুকাইহে গৈছিল। খেতিয়কজনে মাক আৰু সন্তানক ভাল কৰিবৰ বাবে যথেষ্ট চেষ্টা কৰিছিল। শেষত তেওঁ বৈদ্যৰ ওচৰলৈ গৈছিল, চিকিৎসকৰ ওচৰলৈ। বৈদ্যই তেওঁক বন দৰৱ খুৱাবলৈ উপদেশ দিছিল আৰু সেই ঔষধ ডাইনীৰ বাগিচাখনতহে পোৱা যায় বুলি কৈ পঠাইছিল। খেতিয়কেও ঘৰলৈ আহি বৈদ্যৰ কথা মতেই সাহস গোটাই ডাইনীৰ ঘৰলৈ গৈছিল আৰু পত্নীৰ বাবে বন দৰৱ বিচাৰিছিল। ডাইনীয়ে প্ৰথমতে তেওঁক দেখি খং কৰি উঠিছিল আৰু সুধিছিল, মোৰ ঘৰলৈ আহিবলৈ সাহস ক'ত পালি? কিন্তু সন্তান হ'বলগীয়া পত্নীৰ বেমাৰৰ কথা কোৱাত ডাইনীৰ খং কমিল আৰু তাই কিছুমান ঔষধি গছৰ পাত দি পঠিয়ালে। সেই ঔষধ খাই ভাল পাইছিল যদিও ঔষধ শেষ হোৱাত পুনৰ শৰীৰ বেয়া হ'বলৈ ধৰিলে। উপায় নাপাই খেতিয়কজন পুনৰ ডাইনীৰ ওচৰলৈ গ'ল। এইবাৰ ডাইনীয়ে কিছুমান গুটি দিলে আৰু ক'লে, এই গুটিবোৰ বাৰীত সিঁচি দিবি। ইয়াৰ পৰা ওলোৱা গছৰ পাত পত্নীক খোৱাবি। কিন্তু এটা চৰ্ততহে দিছোঁ, তহঁতৰ জন্ম হ'বলগীয়া সন্তানটো মোক দিব লাগিব। প্ৰথমতে খেতিয়কজনে সেই কাম কৰিব নোৱাৰোঁ বুলি গুটি নোলোৱাকৈ ঘূৰি আহিব খুজিছিল। কিন্তু পিছ মুহূৰ্ততে সন্তানটোক বচাবৰ বাবে সেই গুটি প্ৰয়োজন হ'ব বুলি ভাবি সেই চৰ্ত মানি ল'লে। পত্নীয়েও সেইমতেই দৰৱ খাই সুস্থ হৈ উঠিল আৰু অলপ দিনৰ পিছত সোণালী চুলিৰে সৈতে এজনী ধুনীয়া ছোৱালী জন্ম দিলে। অকণমানিজনীক দেখি দুয়োৰে মন আনন্দত উপচি পৰিল। পিছে সেই আনন্দ বেছিদিন নাথাকিল, কাৰণ ডাইনী আহি সিহঁতৰ ঘৰত উপস্থিত হ'ল আৰু সন্তানটো বিচাৰিলে। সিহঁতেও চৰ্তৰ কথা ৰাখি খুব দুখেৰে তাইৰ হাতত তুলি দিব লগা হ'ল। তাই সন্তানটোৰ নাম ৰপেঞ্জেল ৰাখিলে আৰু নিজৰ ঘৰলৈ লৈ গ'ল। ডাইনীয়ে হাবিৰ মাজত এটা ওখ ঘৰ সাজি ৰপেঞ্জেলক তাত ৰাখিলে, যাতে কোনেও সন্তানটো দেখা নাপায়। এইদৰে ৰপেঞ্জেল ডাইনীৰ লগত ডাঙৰ হ'ল। তাই সেই ওখ ঘৰটোত থকা চিৰিৰে মাজে মাজে তললৈ আহি খেলা ধূলাও কৰিব পৰা হ'ল। ৰপেঞ্জেলৰ সোণালী চুলিখিনি লাহে লাহে বহুত দীঘল হ'বলৈ ধৰিলে। এদিন ডাইনীয়ে ৰপেঞ্জেলক সেই চুলিখিনি ওপৰৰ পৰা খিৰিকীৰে তললৈ মেলি দিবলৈ ক'লে। তাই দেখিলে যে ৰপেঞ্জেলৰ চুলি বহুত তললৈকে আহি প্ৰায় মাটি চুইছেহি। তেতিয়া ডাইনীয়ে ওপৰলৈ গৈ যাদুৰ দ্বাৰা ঘৰটোৰ চিৰিবিলাক আঁতৰাই দিলে আৰু ৰপেঞ্জেলে তাৰ পৰা নামিব নোৱাৰাকৈ ঘৰটো বন্ধ কৰি দিলে। ৰপেঞ্জেলে তেনেকৈ ৰখাৰ বাবে মাকক সুধিলে, মা, মোক এইদৰে কিয় ৰাখিছা? মই বাহিৰলৈ কেনেকৈ যাম? ডাইনীয়ে ক'লে, বাহিৰৰ জগতখন বহুত বেয়া মানুহ আৰু জীৱ জন্তু আছে। তোক ইয়াৰ পৰা বচাই ৰাখিবৰ বাবেই এইদৰে ৰাখিছোঁ। বেচেৰী ৰপেঞ্জেলে ডাইনী মাকে কোৱা কথাবিলাক সঁচা বুলি ভাবিলে।
তাই ভিতৰতে থাকি খিৰিকীৰ বাহিৰলৈ চাই চৰাই চিৰিকটিৰ লগত কথা পাতি সময় পাৰ কৰিবলৈ ল'লে। ডাইনীজনীয়ে তাইৰ দীঘল চুলিখিনি বাহিৰলৈ উলিয়াই দিবলৈ কৈ সেই চুলিৰে বাহিৰলৈ নামি যায় আৰু পুনৰ সন্ধিয়া ঘূৰি আহি তাইৰ চুলিৰে ঘৰলৈ উঠি আহে। আনফালে আকৌ ৰপেনজেল জন্ম হোৱাৰ সময়তে সেই চহৰৰ ৰজাৰো এটি পুত্ৰ জন্ম হৈছিল। ৰাজকোঁৱৰ ডাঙৰ হোৱাৰ পিছত ৰজাৰো শৰীৰ একেবাৰে বেয়া হৈ আহিছিল। সেয়ে কোঁৱৰক বিয়া পাতি দিয়াৰ কথা চিন্তা কৰিছিল। কোঁৱৰৰ লগত বিয়া দিবলৈ বহু ৰাজকুঁৱৰী কনাও হৈছিল, কিন্তু ৰাজকোঁৱৰৰ পচন্দই হোৱা নাছিল। সেই পচন্দৰ ছোৱালী বিচাৰি ৰাজকোঁৱৰ ৰাজ্যৰ সৈনিকৰ সৈতে ওলাই গৈছিল। গৈ গৈ সেই হাবিখন পাইছিলগৈ। হাবিখনত সোমাই ৰাজকোঁৱৰে খুব মিঠা মাতেৰে কোনোবাই গান গাই থকা শুনিবলৈ পালে। চাৰিওফালে চাই দেখে ওখ ঘৰটোৰ খিৰিকীৰ ওচৰত এজনী ধুনীয়া ছোৱালীয়ে বহি গান গাই আছে। ৰাজকোঁৱৰৰ তাইক দেখি বৰ ভাল লাগিল। অলপ পিছত দেখা পালে এজনী ডাইনী আহি ৰপেনজেলক মাতিছে আৰু তাইৰ ধুনীয়া সোণালী চুলিখিনিত ধৰি ওপৰলৈ উঠি গৈছে। কোঁৱৰে দুদিনমান মনে মনে আঁতৰৰ পৰা ভালদৰে লক্ষ্য কৰিলে। দেখিলে ডাইনী ৰাতিপুৱাই ওলাই যায় আৰু সন্ধিয়া ঘৰ সোমায়হি। কোঁৱৰে ডাইনী নাথাকোঁতেই এদিন ৰপেনজেলক মাতিবলৈ ধৰিলে। ৰপেনজেলেও অচিনাকি মাত শুনি ভয়ে ভয়ে চালে আৰু সুধিলে, তুমি কোন? মোৰ নাম তুমি কিদৰে জানা? তেতিয়া কোঁৱৰে নিজৰ পৰিচয় দিলে আৰু তাইক চুলিখিনি বাহিৰলৈ উলিয়াই দিবলৈ ক'লে। তাইৰো কোঁৱৰক দেখি ভাল লগাত চুলিখিনি বাহিৰলৈ উলিয়াই দিলে। কোঁৱৰেও চুলিখিনিত ধৰি ওপৰলৈ উঠি গ'ল। দুয়ো লগ পাই নিজৰ নিজৰ কথা দুয়োকে জনালে। কোঁৱৰে ৰপেনজেলক বাহিৰলৈ উলিয়াই আনিবলৈ এটা বুদ্ধি কৰিলে। তাইৰ চুলিখিনি কাটি ওপৰত এটা খুঁটাত টানকৈ বান্ধিলে আৰু তাৰ পৰা ৰপেনজেলক লৈ সেই চুলিৰে দুয়ো নামি আহিল। তাইক তাৰ পৰা লৈ নিজৰ ৰাজমহললৈ লৈ গ'ল। ৰাজমহলত গৈ দেখে ৰজাও সম্পূৰ্ণ সুস্থ হৈ পৰিছে। ৰজা কিদৰে সুস্থ হ'ল সুধিলত ৰজা আৰু ৰাণীয়ে ক'লে, ৰপেনজেলৰ আচল মাক দেউতাকে দিয়া বন ঔষধ খাই ভাল হোৱা বুলি। আৰু ইয়াকো ক'লে যে ৰপেনজেলক ডাইনীজনীয়ে কেঁচুৱাতে নি তাইৰ ঘৰত লুকুৱাই ৰাখিছিল। ৰপেনজেলে আচল মাক দেউতাকৰ কথা শুনি আচৰিত হ'ল। তাই অতি শীঘ্ৰে গৈ মাক দেউতাকক লগ ধৰিলে। মাক দেউতাকেও নিজৰ জীয়েকক দেখা পাই আনন্দত আত্মহাৰা হ'ল। ৰজাই ৰাজকোঁৱৰৰ সৈতে ৰপেনজেলৰ বিয়া পাতি দিলে আৰু বদমাছ ডাইনীজনীক তাইৰ ঘৰটোত বাহিৰৰ পৰা বন্ধ কৰি বন্দী কৰি থ'লে। সেইদিনাৰ পৰা ৰপেনজেলে মনৰ ইচ্ছাৰে মুকলিমূৰীয়াকৈ থাকিবলৈ ল'লে। ৰপেনজেলৰ সাধু শুনি ভাল লাগিলনে? যদি লাগিল শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা দেই। আৰু ছাবস্ক্ৰাইব যদি কৰা নাই তেনে ছাবস্ক্ৰাইবো কৰিবা। তেতিয়া আমি সদায় লগ পাই থাকিম। পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ দেই।